আমি অসমীয়া ৰান্ধনি নহয়নে আৰু অসমীয়া ৰান্ধনিয়ে একো বস্তুৱে পেলাবলৈ মানে ভাল নাপায় সেইকাৰণে মাছৰ মূৰ আৰু গাল আছিলে ভাবিলোঁ কিনো কৰোঁ এয়া বেঙেনা আছিলে বেঙেনাৰ লগতে বনাওঁ বুলি ভাবিলোঁ আৰু বেঙেনাটোৰ লগত বনাবলৈ এয়া মই তেল গৰম কৰি শুকান জলকীয়া পাঁচফোৰণ আৰু পিঁয়াজ এফালেহে দিছোঁ কুটি পেলাই দি দিছোঁ আৰু বেঙেনাখিনি দেখিছেনে বাকলিটো গুচাই লৈছোঁ আৰু এয়া বেঙেনাখিনি এনেকৈ ভাজি পেলাই মাছৰ মাথা আৰু গালৰ সৈতে বনালে খাবলৈ এখন বহুত ধুনীয়া চব্জি হয় আৰু চিম্পুলো হয় কিন্তু খাবলৈ টেষ্টি হয় আৰু এয়া দেখিছেনে মই কেনে বেঙেনাখিনি বহাই জোখমতে নিমখ আৰু হালধি দি দিছোঁ আপোনালোকে কোনে কোনে বাৰু এনেকৈ মাছৰ মাথা আৰু গাল দি পেলাই চব্জি বনাই খাই ভাল পায় আজি বেঙেনা দি বনাইছোঁ বেঙেনাটো মানে মই বহুত খাবলৈ ভাল পাওঁ কিন্তু মানে অলপ এলাৰ্জি প্ৰব্লেম আছে কাহ হয় কাৰণে অলপ দিন বেঙেনা খোৱা নাইকিয়া এয়া শ'ল মাছৰ গাল আৰু মাথাটো আছিলে তাকে মই এয়া বেঙেনা দি পেলাই ভাজি আছোঁ আৰু খাবলৈ এনেকুৱা বনোৱা চব্জিখন বহুতেই ধুনীয়া হয় মিষ্টাৰৰ বহুত প্ৰিয় হয় আৰু মোৰ কাৰণে এয়া বিলাহী এটা পুৰি লৈছোঁ বিলাহী মানে পুৰা পিটিকা খাবলৈ বহুত ভাল লাগে বেঙেনাখিনি যেতিয়া গলি যাব তেতিয়া আৰু মাছৰ মাথাটো মানে মই একেবাৰে লগতে দি দিছোঁ তেতিয়া মানে পুৰা ভাগি পেলাই গলি যায় যে খাবলৈ ভাল হয় আৰু শেষত এয়া ধনিয়া পাত দি পেলাই ধুনীয়াকৈ লৰাই দিছোঁ এখন খুব ধুনীয়া গোন্ধ ওলাইছে এনেকৈ গৰমে গৰমে একে ভাতৰ সৈতে খাবলৈ যে কি টেষ্টি হয় নহয় মাছৰ মূৰৰ এনেকৈ চব্জিখন আৰু ধোঁৱা ওলাই আছে এয়া মোৰ মাছৰ চব্জি মাথা দি পেলাই বনোৱা বেঙেনাৰ চব্জিখন ৰেডি হৈ গ'ল আহক আমি সকলোৱে